ये वीडियो लो सुपियर हो गया हाय गाइस इसका हाय गाइस আৰু আপোনালোকক কৈছোঁ বহুত কষ্ট কৰি বনাইছোঁ ভাগৰ লাগি গৈছে ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু কমেণ্টো কৰিব লাগিব এটা মাৰি দিব ভাল লাগিব কিনো যা থেংক ইউ বাই বাই চাই থাকক আমি আহি পালোঁ আজি ৰিয়েল কেপছ ভিডিঅ' কৰি আছে মেম আৰু আগত গৈছে ছাৰহঁতে মেমহঁতে গৈ আছে এতিয়া মেমে ভিডিঅ' কৰি আছে আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিব কি মজা আৰু আছে চাবলৈ বহুত মজা ফাইনেলি আমি সোমাই আহিলোঁ ইয়াতে 50 টকা 10 টকাকৈ লয় টিকেট তো আমি টিকেট কাটি সোমাই আহিলোঁ এতিয়া আমি গৈ আছোঁ আৰিয়া কেভছ তো এইটো ৰাস্তাটো চাওক কিমান মজা কিমান জংঘল পাহাৰৰ মাজত তো আমি গৈ আছোঁ কিন্তু এটা কথা আমি যিহেতু এডভেঞ্চাৰ কৰিব আহিছোঁ ন তো আমি ভাবিছোঁ আমি এই ৰাস্তাৰে নাযাওঁ অলপ আগত গৈ লেফ্ট ছাইডে এটা পাহাৰৰ ওপৰত মজা মানে সোমাই যোৱা ৰাস্তা আছে সেইফালেদি যাব পাৰে আৰু মানে এডভেঞ্চাৰ কৰি ট্ৰেকিং কৰি যাব পাৰে তো সেই সিফালেদি যাম আমি ট্ৰেকিং কৰি যাম কি মজা লাগিব এইটো চাওক আমি ফাইনেলি আহি পালোঁ আমি এই লেফ্ট ছাইডে এই ৰাইট ছাইডে নাযাওঁ আমি এই লেফ্ট ছাইডে সোমাই যাম তো আমি এতিয়া উজাই গৈছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিব ভিডিঅ' চাওক ফৰেষ্ট মে আ গয়া अभी सब वीडियो लेने में बिजी है वाओ मैडम खाओ फंस गया पानी पानी लेकिन ये वीडियो कहाँ पर जाकर मजा आएगा ना पानी में चल के जाओ भाई तुम रुको मैं पास करती हूँ हाँ और यहाँ से जो तुम आगे वीडियो डालेगा जो तुमने खींचा है अब जो है ना अब रियल एडवेंचर है हाय गाइस इसका हाय गाइस गीला हो गया वो मेरा वाटरप्रूफ है इसे कहते हैं एडवेंचर मान तलो जब लगे क्या हमी इतना नीचे जाना पड़ेगा हम लोगों को अभी वाओ ये मारा देखो जान की बाजी लगा के ये मीमा मैडम कोशिश करने वालों का कभी हार नहीं होता ये जान की नर्व की बाजी जांघों की ये इसको कहते हैं ट्रैकिंग इसको क्या कह रहे हो उसने कुछ तो ट्रैक लिखा था यहाँ से वापस जाना पड़ेगा चलो इसको कहते हैं ट्रैकिंग काफी स्ट्रॉन्ग रूट है इसमें पैर रख सकते हैं ये वीडियो लो सुपियर हो गया आना ऐसा लग रहा है
मेरा टेंशन मत ले मुझे कुछ नहीं गिला करने का ट्रेकिंगर मजा सब पाई गई सोशल मीडिया में इसको अच्छा फाइनेली आহি পাইছোঁ আৰু আৰিয়া কেপছ তো বহুত কষ্টৰ সময়ৰ পিছত আহি পাইছোঁ লাহে লাহে এই ব্ৰিজখন নামিলেই আমি আৰিয়া কেপছটো পাম মেমে মোক ফটো উঠাই আছে ভিডিঅ' কৰি আছে তো চাই থাকক আপোনালোকে এইটো আৰিয়া কেপছ ইফালে আৰিয়া কেপছটো ইফালে ভিতৰত যায় শিলৰ গুহা হয় এইটো অলৰেডি আপোনালোকক দেখাইছোঁ অলৰেডি আগৰ ব্লগত মই দেখাইছোঁ আজি ট্ৰেকিঙৰ ভিডিঅ'টো দেখাইছোঁ তো আমি আৰিয়া কেপছটো চালোঁ সেইখিনি আপোনাক অলৰেডি মই দেখাইছোঁ বেলেগ এটা ভিডিঅ'ত আপোনালোকে চাব মোৰ ইউটিউব চেনেলত গৈ তো আমি তাৰপৰা আহিলোঁ এতিয়া চাই থাকক দেখাই নাপায় ইফালে আমাৰ কেমেৰা পাৰ্চন জিকেলে কৰি আছে আৰু আহক আপোনালোকে লাহে লাহে আহি থাকক এইখনে হৈছে আমাৰ শ্বিলং হৈছে এইখন আমাৰ এইফালে চাওক ৱাটাৰফল আৰু এইফালে সৰু 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 গুহা আছে য'ত নেকি মানুহ যাব নোৱাৰাকৈ এইটো গ্ৰিল আহি দিছে চাওক দেখা এই গ্ৰিল আহি দিছে সৰু সৰু আৰু ইয়াতো আছে চাওক এইটো ইয়াতো আছে এইটো ইফালে দেখা দেখিলে এইফালে দেখা দেখা এইটো পানী এনেকৈ গৈ আছোঁ এতিয়া যাওঁ ভাল ৰাস্তাৰে যাওঁ আহোঁতে যিহেতু ইফালেদি আহিলোঁ এতিয়া ভাল ৰাস্তাৰে যাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিব আপোনালোকে আৰু আপোনালোকৰ আজি যিহেতু ভিডিঅ' দেখাইছে একো মিউজিক নাই পূৰা পিয়'ৰ ভিডিঅ' পিয়'ৰ কেঁচা ভিডিঅ' মানে আপোনালোকে চাই থাকক ভাল লাগিব মানে ভাল লাগিছে চাগে অলৰেডি মানে চাই থাকক আৰু এইবিলাক আমি মেঘৰ মাজত আছোঁ কি লাগে কি আমাৰ ইণ্ডিয়াত আমাৰ বাহিৰত যাব দৰকাৰেই নাই আহক সকলোৱে আমাৰ ইণ্ডিয়াত ফৰেনাৰবিলাক আমাৰ ইণ্ডিয়াত আহক একেলগে আমি চবে কি কৰিম নকৰোঁ এনজয় কৰিম চবেই তো চাওক কি ফিলিংছ মই জানো ন পুচ কৰোঁ চিনি চাওক এই পানী চাওক গাইছ আপোনালোকে গা ধুব পাৰিব ইয়াতে এই চাওক